হেল্ল' ফ্ৰেণ্ডছ, কি আপোনালোকে জানেনে যে এই পৃথিৱীৰ আটাইতকৈ পপুলাৰ মানুহৰ নাম কোনটো? কি আপোনালোকে জানেনে যে পৃথিৱীৰ আটাইতকৈ দীঘল নামৰ ঠাই, যিখন ঠাইৰ নামত 85টা লেটাৰ আছে? এনেবোৰ কিছুমান ইণ্টাৰেষ্টিং আৰু আপুনি কেতিয়াও নুশুনা কথা আজিৰ এই ভিডিঅ'টো আপুনি লাভ কৰিব। এই ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিৱৰণলৈ আপোনাক স্বাগতম জনাইছোঁ। ফেক্ট নম্বৰ 5, নৰ্থ কোৰিয়া আৰু কিউবা হৈছে পৃথিৱীৰ এনে দুখন দেশ য'ত আপুনি কোকা ক'লা কিনিব নোৱাৰিব। আমি যেতিয়াই ক'ৰবাত ফুৰিবলৈ যাওঁ, আমি কোকা ক'লাৰে এনজয় কৰাটো স্বাভাৱিক, কাৰণ এই ফিজি ড্ৰিংকটো সকলো ঠাইতে পোৱা যায়। কিন্তু তথাপিও আপুনি যদি কেতিয়াবা নৰ্থ কোৰিয়া আৰু কিউবাত যায়, তেন্তে তাত আপুনি কোকা ক'লা কিনিব নাপাব, কাৰণ তাত সেইটো একেবাৰে বেণ্ড। আচলতে এই দেশখনত আমেৰিকাই ট্ৰেড বন্ধ কৰি থৈছে একদম লং টাৰ্মৰ কাৰণে। তথাপিও যদি আপুনি কোকা ক'লা খাবই বিচাৰে, তেন্তে আপুনি তাৰ চুবুৰীয়া দেশ চাইনা আৰু মেক্সিকোৰ পৰা অৰ্ডাৰ দিব লাগিব, যাৰ অলপৰ কাৰণে বহুত টকা দিব লাগিব আপুনি, মানে দামটো বহুত বেছি হ'ব। ফেক্ট নম্বৰ 4, পৃথিৱীৰ আটাইতকৈ চুটি মানুহবোৰ ইণ্ডোনেছিয়াত বাস কৰে, যাক চুটি মানুহৰ ঘৰ বুলি কোৱা হয়। যদিও পৃথিৱীৰ সকলো দেশতে চুটি আৰু দীঘল মানুহ থাকেই, কিন্তু ইণ্ডোনেছিয়াত বেছিভাগ প্ৰাপ্তবয়স্ক মানুহে চাপৰ। তেওঁলোকৰ এভাৰেজ উচ্চতা হৈছে 5 ফুট 2.4 ইঞ্চ। আৰু পৃথিৱীৰ আটাইতকৈ দীঘল মানুহবোৰ নেদাৰলেণ্ডত থাকে, যাৰ এভাৰেজ হাইট হৈছে 6 ফুট। ফেক্ট নম্বৰ 3, কি আপোনালোকে জানেনে যে পৃথিৱীৰ আটাইতকৈ পপুলাৰ নাম কোনটো? মই যদি আপোনাক সোধোঁ, তেন্তে আপোনালোকে ক'ব যে জন, জেমছ, মেৰী, কিছুমানে অসমীয়া নাম ক'ব যেনে বৰ্ণালী, কপিল, এনেকুৱা কিছুমান নাম ক'ব। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে পৃথিৱীৰ আটাইতকৈ পপুলাৰ নাম হৈছে মহম্মদ, যিটো মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে বেছিকৈ ব্যৱহাৰ কৰে। আৰু এটা ছাৰ্ভেৰ মতে 150 মিলিয়ন মানুহৰ নাম মহম্মদ, অৰ্থাৎ তেওঁলোকৰ কিছুমানৰ নামৰ লগত মহম্মদ নামটো থাকেই। ফেক্ট নম্বৰ 2, আমি সকলোৱে বেক্টেৰিয়াৰ কথা শুনিছোঁ, তাৰে কিছুমান আমাৰ কাৰণে ক্ষতিকাৰক, কিন্তু গোটেইবিলাক ক্ষতিকাৰক নহয়। আনকি আমাৰ পৃথিৱীখনক জীয়াই থকাত বিভিন্ন ধৰণৰ বেক্টেৰিয়া আমাক সহায় কৰি আহিছে। কিন্তু আপোনালোকে জানেনে যে আমাৰ পৃথিৱীত কিমান বেক্টেৰিয়া আছে? আপুনি ক'ব 4 লাখ, 5 লাখ, কিমান মিলিয়ন বিলিয়ন। কিন্তু আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ এই পৃথিৱীত 4 কোৱাড্ৰিলিয়ন বেক্টেৰিয়া আছে, আৰু এইটো NPR-ৰ মতে। ফেক্ট নম্বৰ 1লৈ যোৱাৰ আগতে আপুনি যদি মোৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ মই লেটেষ্ট আৰু কিছুমান ইণ্টাৰেষ্টিং কথাৰ ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ফেক্ট নম্বৰ 1, কি আপোনালোকে জানেনে যে পৃথিৱীৰ আটাইতকৈ দীঘল নামৰ ঠাই কোনখন? এই ঠাইখন নিউজিলেণ্ডৰ নৰ্থ আইলেণ্ডত অৱস্থিত। ইয়াৰ নামটো শুনিলে আপুনি একদম খাটাং আচৰিত হ'বই। ইয়াৰ নামটো হৈছে টাউমাটা ৱাকাটাং হি হানগা কোৱা টু মাটেউ তুমি পুকাক অপিকিমাউংগা হৰণু কোপকাকি হোৱেন উকিটাং হাউ। এইটো উচ্চাৰণ কৰাতেতো মোৰ অৱস্থা একেবাৰে শেষে। যি কি নহওক, মই ভগৱানৰ একদম শলাগ লৈছোঁ যে মোক এনেকুৱা ঠাইত জন্ম লাভ কৰিছে। মোৰতো এড্ৰেছো ইমান দীঘল নহয়, একদম সম্পূৰ্ণ এড্ৰেছ ইমান দীঘল নহয়। মোৰ সেইসকল ল'ৰা ছোৱালীৰ কাৰণে দুখ লাগে, যিবোৰ ল'ৰা ছোৱালী এইখন ঠাইত জন্ম লাভ কৰিছে। তেওঁলোকে এইটো যে মনত ৰাখোঁতে কিমান কি জানে যে স্কুলৰ ছাৰ বাইদেউৰ কোপ খাইছে, সিহঁতেহে জানে। যি কি নহওক, এই ভিডিঅ' চাই যদি আপুনি ভাল পাইছে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ যদি নতুন ভিডিঅ' চাব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এই ভিডিঅ'টো একেবাৰে কেনে পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।